हेलो गाइस मैं माघ बिहु बुली एटा नतुन भिडिओ आरम्भ करिलो আজি मोर एतु प्रथम ब्लग आपनालोके सपोर्ट करिब मरम दिब बोलक मैं আজি दिनटु की करू आपनालोक देखाइ থাকিম एतिया हराइ दिलु प्रसाद खाओ एया प्रसाद आपनालोकेও ग्रहण करक मैं खाइ लऊ लग पाइ आछु आमार प्रसाद खा हो गल एतिया भरिते माकरे आनी आछे जिखिनि बनाइছে नियम কৰি আছে এইটো মোৰ ভন্টি মই বনাম তিলৰ পিঠা সেই কাৰণ গুড় নাৰিকল হানি আছো মই কি কৰো আপোনালোকক দেখাই যাম এয়া তিলখিনি ভাজি ললো মই এটা বাটিত লৈ লৈছো তাও বহাই দিছো কেইখনমান বনালো ইয়াতে হেক দিছো মই অকলে আছো কাৰণে মোবাইলটো মই ধৰিব পৰা নাই মই ভন্টিক এতিয়া ধৰিব দিম মই কেনেকৈ বনাও আপোনালোকক দেখাম ভন্টিয়ে দেখাই আছে মই পিঠা বনাই আছো ফাজ বনাইছো এবাৰ কেনেকুৱা হয় মোক জনাব আমার জানু আহিছে জানু মাতি আছে ও মা মাতি আছে ও কি হ্যাঁ ও মশে ম খাইছে আমার জানু বেটা আমার জানু হামুতি আছিলে এই চাই লগ এইখন বনাইছো আৰু পিছত কমপ্লিট হোৱাৰ পিছত দেখাই আছো পিঠা বনাই বনাই ভাগৰ লাগি গল আৰু ভোকো লাগি গল সেই কাৰণে ভাতখিনি খাই ললো মই গেছটো এতিয়া জ্বলাই দিছো জ্বলিছে জ্বলাই দিছো ধুনু আৰু সুনুৱে ভাত খাই আছে মইনা আৰু মই খাই ললো পলক হিহঁতক বাবু আমাৰ বাবু বোলে এতিয়া ভাত নাখায় অকমান দেৰিকে খাব আমাৰ সুনু বেটা এইটো মোৰ ভন্টিৰ ডাঙৰ ল'ৰা এইটো ভন্টিৰ সৰু ল'ৰা হি মোবাইল চাই আছে ভাত লৰাই নাই আমি ভাত খাই ললো আৰু আমাৰ বাবু বোলে অকমান দেৰিকে ভাত খাব আমি খাই ললো মই পিঠাখিনি আৰম্ভণি কৰো বলক মইনা কিবাখানি কাম কৰি আছে মই এইখিনি কৰি লওঁ তাৰপিছত মই লগ পাই আছো গাইজ মোৰ পিঠা বনোৱা কমপ্লিট এতিয়া গেছ মুচিলো ভাগৰ লাগিছে ভন্টিহঁতে গুড়া খুন্দি আছে আপোনালোকক মই দেখাম মই একেবাৰে ভাগৰি গৈছোঁ গম পাইছেনে গেছ মুচিলো এয়া চাওক মোৰ পিঠা কমপ্লিট এই তিল নাৰিকল আৰু গুড়ৰ পিঠা এইটো বলকচোন এতিয়া ভন্টিহঁতে গুড়া খুন্দি আছে মই দেখাই আছো আন্টি আৰু ভন্টি আন্টি আৰু ভন্টিয়ে তেল পিঠাৰ কাৰণে গুড়া খুন্দি আছে আন্টি খুন্দি দিছে মানুহ চালি দি আছে মৰ্নিং গাইজ কালি ৰুটি খাই পেলাই হৈ গ'লো এতিয়া উঠিলো ভন্টিয়ে গৰম পানী বনাই আছে মোৰ মাতটো পুৰা বহি গৈছে ব্ৰাছ কৰোঁ চাহ পানী খাওঁ আৰু ৰাতিপুৱা আমাৰ বজাৰখিনিও আনিলে যিহেতু আজি আমাৰ খানা মই দেখাই আছোঁ কি আনিলে এইখিনি বজাৰ আনিছে ৰাতিপুৱাই গৈছে ভনী জোৱাইয়ে আনিব গৈছে আনিলে মাছ মাংসখিনি আনিব গৈছে এতিয়া ব্ৰাছ কৰোঁ চাহ পানী খাওঁ তাৰপিছত লগ পাই আছোঁ চাহ পানী খাই গা ধুই ল'লোঁ মন্দিৰত চাকি বন্তি জ্বলালোঁ এতিয়া ভন্টি আৰু মই লচুন কাটি আছোঁ এই লচুন যিহেতু ৰাতি খানা আছে এতিয়াৰ পৰা যোগাৰ কৰি আছোঁ ভন্টি আৰু মই এয়া ভন্টি এয়া মই কি কৰি যাওঁ আজি দিনটো দেখাই আছোঁ কালিতো নোৱাৰিলোৱে দেখাব পিঠা বনাই পেলাই ভাগৰি গৈছোঁ আজি লাহে ধীৰে কৰি আছোঁ দিয়ক লচুন কাটা হ'ল গাইজ এতিয়া পিঁয়াজ কাটি আছে ভন্টি আলু চব্জিখিনি কাটিবই আছে যাই যোগাৰ কৰি আছোঁ আৰু মই এতিয়া বজাৰৰ পৰা আহিলোঁ আমাৰ জানে কান্দু কৰি আছে এইটো লুকাই আছে মই দেখাই আছোঁ আমাৰ জানে জনি চাব কান্দি আছে জনি লাগে তাক জনি লাগে খালি মোবাইল লাগে জনি
খং তাৰ খং 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 বৰমাই আমাৰ চব্জি কাটি আছে চব্জি মানে পিঁয়াজ কাটি আছে চব্জি কাটা হ'ল বইনা মইনাই বনিয়া মইনা কি বনি আছা মাছ বনাও মাছ ফুলকবি ফুলকবি বিলাহী আলু বিলাহী আলু হা এইটো কেৰাহীত কি বনাবি দিয়া হ'ব মাছৰ পেটু এয়া খাৰ হ'ব এইটো অলপ লেতেৰা হৈ আছে বেচিনটো আপোনালোকে মানে হেৰি নকৰিব ইগনৰ ইগন'ৰ দৌ জায়েকে ভাত বনাই আছে খানাৰ ভাত আয়োজন কৰি আছে দৌ জায়েকে ইয়াতে কি বনাইছে মইনা বইল হ'ব দিছে ইয়াতে কি আলু আৰু মছলা ইয়াতে কি মাছ হ'ল মাজনী কি বনালা লোকেল মুৰ্গী বনাব এইজনী আমাৰ ভণ্টিৰ সৰু যায় এটাই মানে যায় লাডলা এয়া খাৰ এয়া মাছৰ এয়া আহি ৰেডি হৈ গ'ল আলহী ফাৰ্ষ্ট নাম্বাৰ 1 পাৰ্টি খাওঁ আমাৰ মুনু আমাৰ জানু আমাৰ বাবু মোৰ বাবু মানে মাংসৰ কাৰণে আলুখিনি ভাজি ল'ব এইখিনি টুনু আৰু মইনাৰ কাৰণে ভণ্টিৰ কাৰণে সিহঁতে পাঠাৰ মাংস নাখায় বেমাৰৰ কাৰণে এইখিনি ইহঁতৰ কাৰণে অকল পাঠাৰ মাংস ভাজি পেলাই দিছে পনীৰো হ'ব মানে কিছুমানে মঙলবাৰে নাখায় নহয় আমাৰ ভাইটি আৰু মোৰ ল'ৰাটো নাখায় সেইকাৰণে কি নাখায় আমাৰ বাইদেউ আহিছে আমাৰ বৰমা এইটো চবে বনোৱা হৈ গ'ল এতিয়া মোৰ কাম হ'ল বেঙেনা ফ্ৰাই কৰি আছোঁ চবৰে কাম চবে কৰিলে চবে ব্যস্ত হৈ আছে চবে ব্যস্ত হৈ আছে এয়া মই বেঙেনা ফ্ৰাই কৰি আছোঁ খোৱা হ'লে পনীৰ এইখিনি আছে আৰু বেঙেনা অকণমান ফ্ৰাই কৰিব আছে চবৰে খোৱা লোৱা হৈ গ'ল এতিয়া বাচ্ছা পাৰ্টি আছে আমাৰ জানো হামু দিয়াই আছোঁ মই এতিয়া আমাৰ জানু বেটা উঠি গ'ল আমাৰ জানু আমাৰ বাচ্ছা পাৰ্টি সেই মানুহ হেবি জেবি যে কৰাই নহ'ল আৰু লাজো লাগে যিহেতু প্ৰথম আমাৰ লিয়াৰ খোৱা হৈ গ'ল লাজ কৰিছে তাই খালোঁ জ্বালা ধৰিছে এতিয়া ক্ৰীম দৈ আৰু হেৰি লাষ্ট এণ্ডিং যে মোক একেবাৰে বাতিত যেতিয়া খাব দিছে চাওকচোন মই দেখাই আছোঁ দৈ ক্ৰীম আৰু বুনিয়া লাষ্ট এণ্ডিং মোক গোটেইখিনি খাব দিছে মানুহটো হাত্তা কাটা দেখিছে তো সেইকাৰণে খাব দিছে আৰু হয়নে নহয় যিহেতু খাব দিছে মজা অলপ